Good morning guys, welcome to my channel BR's Blog. বৰ্তমান মই আছোঁ চেন্নাইত। আপোনালোকে মোৰ ইয়াৰ আগৰ ভিডিঅ'টো চাইছে যদি গমেই পাইছে। বৰ্তমান এতিয়া ৰাতিপুৱা 5টা বাজিছে, জাষ্ট উঠিলোঁ মই। আজি আমি অলপ হেল্থ চেকআপ কৰিব যাম বুলি ভাবিছোঁ এপ'ল' হস্পিটেল। তো আপোনালোকেও বলক মোৰ লগত, ক'ত কেনেকৈ কি কৰে আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম, আৰু পাৰিলে এপ'ল' হস্পিটেলখন যদি পাৰোঁ আপোনালোকক মই অলপমান দেখাব চেষ্টা কৰিম। তো বলক মোৰ লগত। তো আমি ওলাই আহিলোঁ। বৰ্তমান ৰাতিপুৱা 6টা বাজিল। আমি খোজকাঢ়িয়ে ওলাই আহিলোঁ এপ'ল' হস্পিটেললৈ বুলি। তাৰ পৰা আমাৰ ৰুমটো বেছি দূৰ নহয়, প্ৰায় 1 কিলোমিটাৰৰ অলপ কম হ'ব চাগে। তো খোজকাঢ়িও যাব পাৰি। তো আহিলোঁ খোজকাঢ়িয়ে। ৰাতিপুৱা আৰু টাইম, তো খোজকাঢ়ি ভালো লাগে, গাড়ী মটৰো বেছি নাই। তো এয়া চাওক চেন্নাইৰ ৰাতিপুৱাৰ পৰিৱেশটো আপোনালোকক দেখাইছোঁ মই। আহি আমি এপ'লৰ সন্মুখে পালোঁ। ইয়াৰ পৰা যিটো লেফ্ট ছাইডে ৰাস্তা সোমাই গৈছে সেইটো এপ'লৰে ৰাস্তা হয়। এইটোৱে এপ'লৰ মেইন গেট বুলি ক'ব পাৰি। এইফালেৰে গ'লে আপুনি এপ'ল' হস্পিটেলে পাব, বেলেগ নাপায়। তো এইটো ৰাস্তাৰ আৰম্ভ হয় এপ'ল' হস্পিটেল। ইয়াত ডাঙৰকৈ ছাইনবোৰ্ডত লিখা আছে এপ'ল' বুলি। তো গাইজ, মই এটা কথা লক্ষ্য কৰিছোঁ যে ইয়াত এপ'ল' হস্পিটেলৰ আশে পাশে যিমান গছ গছনি আছে, বাকী ক'তো মই ইয়াত এনেকুৱা গছ গছনি দেখা নাই ডাঙৰ ডাঙৰ। তো এপ'ল' হস্পিটেলৰ যিটো পৰিৱেশটো ভালে লাগে গাইজ, ধুনীয়া ঠাণ্ডা পৰিৱেশ। তো বলক চাই থাকক মোৰ লগত। এইবোৰ চাওক, ডাঙৰ ডাঙৰ বিল্ডিং এপ'লৰে হৈ চাগে। আৰু এটা কথা লক্ষ্য কৰিছেনে আপোনালোকে, ইয়াত ৰাস্তাত কোনো ধৰণৰ শিখৰৰ পিক বা তামোলৰ পিক তেনেকুৱা টাইপৰ লেতেৰা নাপায় আপোনালোকে ইয়াত। ইয়াত গুটখাজাতীয় বস্তু তেনেকুৱা বেছি চলে, পাণটো চলে, কিন্তু খুব কম পৰিমাণে চলে। তো চাই থাকক আপোনালোকে এই বাছবোৰ যে দেখিছে, এই সকলোবোৰ চব এপ'লৰে হয়, এপ'লৰে ষ্টাফ বাছ হয়। তো গাইজ, আহি পাই গ'লোঁ আমি এপ'ল' হস্পিটেল। তো চাওক, এইখন এপ'ল' হস্পিটেল। এইটো এপ'ল' হস্পিটেলৰ মেইন ব্লক হয়। এইফালেৰে যিখন চিধা গেটখন দেখিছে, তাত এপ'ল' হস্পিটেল বুলি লিখা আছে, তামিলতো লিখা আছে। তামিলত কি লিখা আছে নাজানো বাৰু, কিন্তু ইংলিছত এপ'ল' হস্পিটেলে লিখা আছে। তো এইফালে গ'লে আপুনি পাব মেইন হস্পিটেল, আৰু আমি যাব লাগিব এইফালে, এইটো ৰাস্তাৰে, যিটো লেফ্ট ছাইডে ৰাস্তা সোমাই গৈছে এইটোৰে যাব লাগিব। এইফালে আমাৰ যিটো হেল্থ চেকআপ কৰা বিল্ডিং আছে, ব্লকটো এইফালে আছে হেল্থ চেকআপ কৰা। তো সেইফালে মেইন ব্লক আছে, আৰু এটা চিন্দুৰী ব্লক আছে এনেকুৱা। এইফালে আকৌ হেল্থ চেকআপ ব্লক আছে, আকৌ বাহিৰত তেনেকৈ চিলড্ৰেনছৰ কাৰণে এক্সট্ৰা আছে, উমেন্সৰ কাৰণে এক্সট্ৰা আছে, চব পাৰ্ট হৈ আছে। তো আপোনালোকে চাই থাকক। এতিয়া আমি গৈ আছোঁ যিটো হেল্থ চেকআপ কৰে য'ত, তালৈকে গৈ আছোঁ। এই ৰাস্তাটোৰে অলপমান আহি লেফ্ট ছাইডে যিটো বিল্ডিং আছে সেইটোৱে হেল্থ চেকআপ বিল্ডিং হয়, এইটোৱে বিল্ডিং। তো বলক আমি ভিতৰলৈ যাই চাওঁ। তো গাইজ, ভিতৰত সোমালোঁ আমি। চাওক, এপ'ল' হস্পিটেলৰ যিটো হেল্থ চেকআপ কেয়াৰ আছে তাৰ ভিতৰভাগ। ইয়াত আহি দেখিলোঁ যে এতিয়ালৈ কোনো ষ্টাফৰ মানুহ আহি পোৱা নাই। 7টামান বজাত আহি পাব বুলি কৈছে। চাওঁ বাৰু কি হয়। 2এজনকৈ পেচেণ্ট আহি কিনে বহি আছে, পুৱা খালী পেটত আহিব দিছেতো। তো চব ৰাতিপুৱা আহে কিবা চেকআপ কৰিব লগা হ'লে। ইয়াত বেলেগ ধৰণৰ চেকআপ কৰা হয়। তো চাই থাকক গাইজ, মই দেখাই আছোঁ। গাইজ, ইয়াত বৰ্তমানো মাস্ক পিন্ধাটো বাধ্যতামূলক। মাস্ক নিপিন্ধিলে আপোনাৰ ফাইন হ'ব 200 টকা। চাওক, প্ৰত্যেকেই মাস্ক পিন্ধিয়ে আছে, কৰোণা যোৱাই নাই ইয়াত। গাইজ, ইয়াৰ ফালৰ পৰা এখন এপ'লৰ পৰা হেল্থ চেকিঙৰ এখন কিতাপ টাইপৰ দিলে। গাইজ, এয়া চাওক, এপ'ল' প্ৰাইমাৰী হেল্থ চেক। ইয়াত প্ৰত্যেকটো চেকআপৰে নাম দিয়া আছে। এনেকৈ ব্লাড চুগাৰ কিবা কিবি চব কি চেকআপ হয় প্ৰাইমাৰীত। তাৰপিছত আপোনাৰ এপ'ল' হাৰ্ট চেক, তাত আপোনাৰ কি চেকআপ হয়, কাৰ্ডিয়েক, ষ্ট্ৰেছ এনালাইচিছ, এইবিলাক গোটেইবিলাক হয়।
তাৰপিছত আপোনাৰ এইটো যিটো হোল বডি চেকআপ আছে এপ'ল' হোল বডি চেকআপ সেইটোত আপোনাৰ পৰে প্ৰায় 13,000 টকা পৰে ইয়াতে দামটো দিয়া আছে তাৰপিছত এই মানে কি চেকআপ হয় ইয়াত গোটেইখিনি বস্তু লিখা আছে ইয়াত যিটো এপ'ল' হাৰ্ট চেক বুলি আছে পেকেজ সেইটোত বৰ্তমান অফাৰ চলি আছে যদি আপোনালোকে হাৰ্টৰ কিবা প্ৰব্লেম আছে চেক কৰিব আহিব পাৰে গাইজ আমি হেল্থ চেকআপ কৰি আহি পালোঁ দিয়ক মানে আমি মই কৰা নাই মোৰ মানে বাইদেউহঁতে সুধিছে তো তাৰ ভিতৰত ভিডিঅ' কৰি থাকিব ভাল নালাগেতো তো আপোনালোকক মই দেখুৱাব নোৱাৰিলোঁ মই যিখিনি পাৰোঁ সেইখিনি আপোনালোকক দেখুৱালোঁ তো গাইজ আমি যিটো হোল বডি চেকআপ আছে সেইটোৱে কৰিলোঁ সেইটোত আপোনাৰ পৰিব 13,000 টকা পৰিব এই মানে পেকেজ চিষ্টেমত আছে তো আপোনালোকে যদি হোল বডি চেকআপ কৰি আহিব পাৰে ইয়াতে বহুত ভাল হয় আমাৰ অসমৰ পৰা মেক্সিমাম মানুহ ইয়াতে আহে তো হস্পিটেলত গ'লে আপোনালোকে লগেই পাব বেছিভাগ অসমৰ মানুহে লগ পাব অসম তাৰপিছত এইফালে কেলকাতা চব মানে ইয়াতে আহে বহুত ভাল হয় ইয়াতে ট্ৰিটমেণ্টটো তো গাইজ যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ নেক্সট ভিডিঅ' পাই থাকিব তো আজিৰ কাৰণে এইখিনিয়ে বাই বাই গাইজ